তোমাৰ মেছেজৰ ৰিপ্লাই কৰা নাই তেতিয়া তুমি বেয়া নাপাবা কি ঠিক তেওঁ ডাটা অন কৰি মৰি যাবও পাৰে বিদেশত বিয়াৰ কাৰণে অকল ল'ৰা ছোৱালী মান্তি হলেই হয় আমাৰ দেশত পুৰা 14 গোষ্ঠী মান্তি হলেহে বিয়া হ'ব no. কি খালে চকুৰ দৃষ্টিশক্তি ভালে থাকে কচোন স্যাৰ খা খালে কি কোৱা হে খা খালে আকৌ কি দৰে চকু ভালে থাকে স্যাৰ বিশ্বাস কৰক মই আজিলৈকে কোনো গৰু ছাগলীক চশমা পিন্ধা দেখা নাই তুমি কি কৰা নাজানো কিন্তু এটো ভিডিও চোৱাৰ পিছত মই জিয়াই থাকিব নোৱাৰো নো মই এটা কথা বুজি নাপাও এই যে WWE জাঙিয়া পিন্ধি বেলডালৰ কাৰণে কিয় কাজিয়া কৰে চোৱা ভাই আমি খাতি অসমীয়া আমি মাত্ৰ দাইলতহে তেল মাৰো মানুহক তেল মাৰি থকা আমাৰ অভ্যাস নাই আগতে মোৰ লগৰটোৱে চামুচখনো ধুবলৈ নাজানিছিল তাৰ পাছত মই বুদ্ধি দিলো বিয়াখন পাতি ল এতিয়া বিশ্বাস কৰক সি কাঁহী বাতিৰ লগতে কাপোৰ ভালকৈ ধুব জনা হৈ গ'ল Oh my God! ৰাস্তাৰ পৰা এটা শব্দ শুনিলো 45 টকাত জিন্দেগী ভৰ বহি বহি খাও বাহিৰলৈ ওলাই আহি চালো গাছমূৰা বেপাৰী এজনে পিয়া বিক্ৰী কৰি ফুৰিছে বেলেগৰ সপোনত ক্ৰাছ আহে পৰি আহে আমেৰিকাত ফুৰিব যায় আৰু মোৰ সপোনত পানীত পৰো হাতীয়ে খেদে কেতিয়াবা ভূতে দাঙি লৈ যায় যিটো বয়সত আমাৰ দাঁত ভাঙিছিল সেইটো বয়সত আজিকালিৰ ল'ৰা ছোৱালীৰ হৃদয় ভাঙে কি দিন আহিল বিবাহিত মহিলায়ো প্ৰেমত ধোকা খাব ধৰিছে কথাৰ খুৰছা নবৌ নাহিল নেকি লগত ছাৰ তেওঁ প্ৰেগনেণ্ট Oh no! বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক subscribe right here 먹긴 좀 어려웠어요. 먹긴 좀 어려웠어요.